আজি আমাৰ খেল হ'ব কি অংক অংক খেল আৰু অংক খেলটো অংক দৌৰ নহয় এটো অংক এতিয়া আমাৰ যি প্ৰথমতে অংকটো মই হাতক দেখুৱাই লৈছো শুনি লোৱা যি প্ৰথমতে অংকটো কৰি মোক দেখুৱাব পাৰিব সি কি পাব কুৰকুৰি আৰু যিটোৱে নোৱাৰে হেতে কি পাব ললিপপ এতিয়া আমাৰ ইয়া পুৰস্কাৰ মই আপোনালোকক দেখুৱাই লম পুৰস্কাৰ সজাই থোৱা আছে এটা কুৰকুৰি আৰু এটা ললিপপ আৰু অংক কিটা হৈছে যোগ কৰা অংক এয়া যোগ কৰা অংক মই দুখন কাগজত পাতি ললো এতিয়া মই এওঁলোকক কৰিবলৈ দিম যি জনিয়ে আগতে মানে অংকটো কৰি মোক দেখুৱাব পাৰে সেইজনিয়ে পাব এই কুৰকুৰি পেকেটটো আৰু যিজনিয়ে নোৱাৰে সেইজনিক এই ললিপপটোকে দিম আৰু দেই এতিয়া আমাৰ ইয়া প্ৰতিযোগী বহি ললে এয়া আমাৰ মূৰ্ছনা আৰু এয়া আমাৰ নয়না এটা তেহেতক অংক দুটা ইয়া দিয়া হল এটা নয়নাক দিয়া হল 15 আৰু 14 এইটো যোগ কৰিব লাগিব আৰু মূৰ্ছনাক দিয়া হল 12 আৰু 17 এইটো যোগ কৰিব লাগিব যোগ কৰি মোক প্ৰথমে দেখুৱাব লাগিব আৰু আমাৰ এই খেলত উপস্থিত আছে আমাৰ ইয়া পৱন দত্ত ইয়া আমাৰ খেলত উপস্থিত আছে মোৰ খেলখন চাই যাওঁ বুলি ভাবিছে এতিয়া আমাৰ অংক সোনকালে কৰি কোনজনে দেখুৱাব এয়া আমাৰ উপস্থিত হৈছে আমাৰ ইয়া দীপ ধন্যবাদ এতিয়া আমাৰ খেল আৰম্ভ অংক কৰিব লাগে যিজনে আগতে কৰি দেখুৱাব পাৰে দেই অংকটো শুদ্ধ হৈছে নে আমি চাওঁ এতিয়া অংকটো এয়া আমাৰ নয়নাই আহি পেলাই দেখুৱালেহি 5 4 9 আৰু 1 1 2 এতিয়া নয়নাই পাব এয়া এতিয়া আমাৰ মূৰ্ছনা ৰখি আছে তাই কৰা নাই অংকটো নোৱাৰি পেলাই হাৰি তাই কান্দি পেলাই গুচি গল মূৰ্ছনাই অংকটো কৰিব নোৱাৰিলে কাৰণ তাৰ অকণমান দেৰি লাগিলে তাৰ অকণমান বাৰু নয়নাতকৈ সৰু তাৰ দেৰিকৈ হ'লেও মানে মূৰ্ছনাও অংকটো কৰি আনিছে এয়া 2 7 9 আৰু 1 1 2 এতিয়া কুৰকুৰিটো নোপোৱাৰ কাৰণে আমাৰ এয়া মূৰ্ছনাই তেওঁ অকণমান মনটোত দুখ কৰিলে আৰু মানে প্ৰথমতে আমাৰ এই নয়নাই দেখুৱাইছিলে নয়নাই দেখুৱাৰ কাৰণে কুৰকুৰি পাব আৰু এই মূৰ্ছনাই দেখুৱাৰ কাৰণে ললিপপটো পাব তেনেকৈ কোৱা আছিলে কিন্তু এতিয়া আমাৰ মূৰ্ছনাই মানে অকণমান দুখ কৰিলে মই দুখ কৰাটো আপোনালোকক দেখুৱাইছোৱে আৰু সেইকাৰণে দুইজনীকে এতিয়া মানে কুৰকুৰিটোকে দিয়া হ'ব এতিয়া কুৰকুৰি ল'বলৈ প্ৰথমে আমাৰ নয়না আহিব লাগে এয়া আমাৰ নয়নাক কুৰকুৰি দিয়া হৈছে হাত তালি দিয়া আৰু এয়া আমাৰ মূৰ্ছনাকো এটা কুৰকুৰি দিছোঁ নয়না হাত তালি দিয়া তাৰপৰা আমাৰ জনাকপ্ৰিয় দৰ্শক আছিলে দৰ্শকক আমাৰ এটা ললিপপ দিছোঁ দেই এনেকৈ খেলত হৰা জিকা আছে হাৰিলোঁ বুলি আৰু খেল নেখেলাকৈ নাথাকিবা হয় নহয় আৰু খেলত হাৰিলে দুখ কৰিব নালাগে দেই কান্দিব নালাগে এতিয়া আমাৰ সময় হৈ গৈছে আজি খেলটো খেলোৱা অলপ টাইম হ'ল সেইটো কাৰণে এতিয়া প্ৰাৰ্থনা কৰিব হ'ল দুইজনে প্ৰাৰ্থনা কৰা আৰু কিতাপৰ গুৰিত বহিব লাগে এতিয়া আমাৰ দৰ্শকক বাই বাই দি দিয়া এতিয়া আমাৰ খেল ইতিমধ্যে সমাপ্ত হৈছে আৰু বেলেগ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম
আৰু আপোনালোকে আমাৰ নয়না আৰু মূৰ্ছনা খেল চাই থাকিব। আমি এনেকৈ এটা খেলৰ প্ৰতিযোগিতা পাতিছোঁ। আমাৰ নয়না আৰু মূৰ্ছনা দুইজনীকে মানে মই ডিউটিৰ পৰা অহাৰ পাছতে তেহেঁতক মৰ্টন লাগিব, নহ'বা কুৰকুৰি লাগিব, নহ'বা চিপছৰ পেকেট লাগে। সেইটো কাৰণে তেওঁলোকক মই এনেই দিয়া নাই, এনেকৈ প্ৰতিযোগিতা পাতি মই তেওঁলোকক তেনেকুৱা খোৱা বস্তু দিম বুলি তেওঁলোকক কোৱা আছে। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, জয় আই অসম।